দুদিনীয়া কাৰ্যসূচীৰে ৰাংচিনা চাৰ্প তিথি উদযাপন হাঞ্জা লাংছত অপেন ভলীবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেল অনুষ্ঠিত তাৰাবাসত সমাংকানৰ সামৰণি অনুষ্ঠান আৰ্থিক সাহায্য বিচাৰি স্থানীয় চৰকাৰলৈ প্ৰাৰ্থনা নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা কাৰ্বি জনগোষ্ঠীসকলৰ কাৰ্বি সাংস্কৃতিক গীত বাদ্যযন্ত্ৰৰ শ্ৰেতা তথা গুৰু হৈছে গুৰু ৰাংচিনা চাৰ্প কাৰ্বি সাংস্কৃতিক গীত বাদ্যযন্ত্ৰৰ শ্ৰেতা তথা গুৰু ৰাংচিনা চাৰ্পৰ তিথি দিৱস উদযাপন এইটো বছৰলৈ সপ্তম সংখ্যক সম্পূৰ্ণ হৈছে কেন্দ্ৰীয় সভাপতি সনেট ৰংফাৰৰ উদ্যোগত অনুষ্ঠিত এই সভাত শতাধিক কাৰ্বি গায়ক গায়িকা ক্ৰমে বহুতো লোক উপস্থিত থাকে উল্লেখযোগ্য যে কাৰ্বি সংস্কৃতি ৰক্ষা কৰি ৰাখিবলৈ গীত বাদ্যযন্ত্ৰ কাহিনী লেখক লেখিকাসকলে লুপ্ত হ'বলৈ ধৰা এই সাংস্কৃতিক পুনৰ কাৰ্বি জনগোষ্ঠী তথা নৱপ্ৰজন্মই ইয়াক ৰক্ষা কৰি ৰখা অতি আৱশ্যক বুলি কেন্দ্ৰীয় সভাপতি সনেট ৰংফাৰে এই অনুষ্ঠানটিত মত পোষণ কৰে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠানটি সমাপ্ত কৰে খেৰণীৰ পৰা জয়ৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া abe haran ba rong asar ubasar lungse po lungse pia tuman sita song alama long nilitum ningkan suri hinila lia ningkan pe nilitum taso song alama lam the putha nilitum chingwai si taso song alama nilitum pinchong ponlo asi song alama long nilitum kibi pon laka taksi ke sining asonsi akelok lasi angbong bangke tumma purang sina sarpo laso amohor sibilo abersi ke ilitum karbiang long ilitum inglong arlok ilitum thengpi thengprang aliracham lasono aphan sinilitum pu akilir laso bang biponiglo lapen la sining pen longle adak ilitum makhai ilitum tai sia khai usi ilitum ta sipong declaração do mar declaração pusi ilitum la abersi mate achilung silang ke ilitum sipong mate poho ilitum aso arjan si bipon lo poho ke arjan lasi song alama la hello ilitum rurang sina amayalong nilitum kachingwai pensila so song lama nilitum pinchong pon lo lasi ang bongsi ke purang sina sarpolo বৃহস্পতিবাৰে হাঞ্জা লাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা অপেন ভলীবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেল অনুষ্ঠিত হৈ যায় হাঞ্জা লাংছ স্পৰ্ট এছ'চিয়েশ্যনে নৱপ্ৰজন্মসকলক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে যোৱা 22 তাৰিখে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰায় চূড়ান্ত খেলখন কাৰ্বি ক্লাব বোকাজান আৰু লাংবৈ ইউথ ক্লাবৰ মাজত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ বিচাৰক ক্ৰমে ৰূপজ্যোতি ঠাকুৰ দীপেন শইকীয়া দুলাল চন্দ্ৰ বৰা এছআৰ ডে উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে বোকাজান এলএচিৰ এমএলএ ডক্টৰ নুমল মমিন দেওপানী পৰিষদৰ এমএচি মকুল মহন্ত লেংডুম তেৰাং হাঞ্জা লাংছ প্ৰেছ ক্লাবৰ সভাপতি জেমছ হানছে প্ৰমুখে বহুতো ৰাইজকৰ্মী উপস্থিত থাকে লগতে জেমছন তেৰণৰ উদ্যোগত এমএলএ ডাঙৰীয়া আৰু হাঞ্জা লাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি জীৱন চন্দ্ৰ পাঠক আৰু ইএমৰ ফালৰ পৰা ট্ৰফি আৰু নগদ টকা প্ৰদান কৰে লগতে কাৰ্বি ক্লাব বোকাজানৰ দলক মকুল মহন্ত আৰু লেংডুন তেৰাঙৰ তৰফৰ পৰা ট্ৰফি আৰু নগদ টকা প্ৰদান কৰে হৰিয়জানৰ পৰা বিষ্ণু লেখাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 25 নং নীলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টকলাংছ নকবে হাংছে গাঁৱৰ প্ৰতিষ্ঠাপক বাতিৰাম ইংতিয়ে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংক্ৰমে অন্য নেতাসকলৰ ওচৰত সহায়ৰ বাবে প্ৰাৰ্থনা কৰে বিগত 8টা বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা বাতিৰাম ইংতিৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত
আৰ্থিক সাহায্যৰ বাবে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে তুলিৰাম ৰংহাংক্ৰমে অন্য নেতাসকলৰ ওচৰত তেওঁৰ পত্নীয়ে সহায়ৰ বাবে প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে বাতিৰাম ইংতিয়ে তেওঁৰ SBI একাউণ্ট নম্বৰ দি ৰাইজৰ পৰাও সহায় বিচাৰে। তেওঁৰ একাউণ্ট নম্বৰ হৈছে 3971206446। নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। ha anjo ta kalilang ape agin ta pa lock ta mu belo tisile lock ta mu bedelo vita I ta mu bedelo la kini gamu sai pak ngang si lang ta kirak lo la si kirak kiruk si la pusi pa ira lo tante la bangso kiso aji ding pik lo mala so kiso bangke aji ding klui lo pena aji ding olodi ante la bangso kiso aprang pen samina konan son se kelang konan ni hospital ke the son ki pon besame doloma avila anta belang de hospital e pon pila anta pon hek thelodi tante la bangso akiso kopia kiso lo la than thegi mala ti than thek thelo ti pia kiso ni kini ni lo thang da chini ne apak same ke the ke ding dung ko mane abang phi bang phu tum han ko mane la bangso kiso phan kelang ni phan nang chirap dun do ma nang tum han velo ti thang ta velo thang ta velo la chini tum sa pusi lang are lo ki bhong tot an velo কাৰ্বি জনগোষ্ঠীৰ এক বিশাল সাংস্কৃতিক অনুষ্ঠানেই হৈছে চমাংকান। স্বৰ্গীয় আপোন কেইজনক উৎসৰ্গা কৰাক লৈ ৰীতি নীতিৰে চমাংকান অনুষ্ঠান উলহ মালহেৰে অনুষ্ঠিত কৰে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজ তথা দূৰ দূৰণিৰ পৰাও লোক আহে। কাৰ্বি জনগোষ্ঠীৰ এই অনুষ্ঠানত এক নৃত্যও অনুষ্ঠিত কৰে, যাক আৰু কিহুম তথা কানপ্লাপ্লা বুলিও কয়। এয়া এটি চমাংকানৰে অংশ। এনেতে বৃহস্পতিবাৰে তাৰাবাছাৰ বিনি ইংতি গাঁৱৰ নিবাসী ৰংপিৰ ঘৰত চমাংকানৰ আৰোপ কিহুম নৃত্যৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। হাওড়াঘাটৰ পৰা ৰবি সিং হানছাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Kardom nilitung karbi kursa cinglo mamai kekesia hinpen tiri pialong kesulang pon bom nalitung kadu kawia thengno ethe alam pachini gangtung do khei ke doan mate sumsian jati jabol kapek sitame mate karbiam sitame nalitung nyong si somsuri si sosea keso nang bang arjon long do plotangte nabang so keso penga cepa meji aphan nilitung kekesia long nang humre iktame nilitung along nang humri pen nang tumake so cepa jok pon longji la pena duntu ni tum labang soron ke klem pon lake karbi guru sa ching ramai pela bangke aron barim hempu mukrang pira singja arnam pharo aron atang pesi hakko pirthe plangra pesi ni tum nang ke klem nang ke dang la si ni tum pen kapachinia teng pen ai tum nang ka humri pen labang so ke so don ra pen kadu ko be pen reng dok reng ni ki do ra pen je phansi ni tum ke se hin pen nang tu phan pachini pon no kardom আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া